হে গাইজ, সকলো ঠিকে আছেনে? মই ভাবোঁ সকলো ঠিকে আছে। মই ভাবিলে যে সকলো ঠিকে থাকিব সেইটো জৰুৰী নহয়, কাৰণ সকলোৰে জীৱন বেলেগ বেলেগ। নতুন বছৰ আহিলে আমি বঢ়িয়াকৈ ৱেলকাম কৰিলোঁ। তাৰপিছতে মাঘৰ বিহু সেইটো আহি গুচি গ'ল। আমি বঢ়িয়াকৈ মস্তি কৰিলোঁ, একো প্ৰব্লেম নাই, ভাল লাগিল, এনজয় হ'ল, বছৰৰ কাৰণে মনত থাকিল। কিন্তু আমি এই সকলো মস্তিতে ডুবি থাকিলে হ'ব জানো? আফক'ৰ্চ নহ'ব। আপোনালোকে নিশ্চয় এই নতুন বছৰত 2024 বৰ্ষত কিবা এটা নহয় কিবা এটা নতুন কৰিম বুলি নিশ্চয় ভাবিছে, আৰু হয়তো কিছু সংখ্যকে কৰিবলৈ আৰম্ভ কৰিও দিছে। আৰু যিসকলে ভাবিছে নতুন কিবা এটা কৰিম আৰু যদি এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই, তেতিয়াহ'লে অতি সোনকালে কৰিব হ'ল, কাৰণ সময় গৈ আছে। চাওঁতে আজি 22 তাৰিখ হ'লেই, আৰু এইটো মাহ যাব, তেনেকৈ 11টা মাহো গুচিয়ে যাব, কিন্তু কৰাই নহ'ব। আৰু মই আপোনালোকক আচলতে ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল যে আপুনি যদি নতুন বছৰত নতুন কিবা কৰিম ভাবিছে, তেতিয়াহ'লে মই কৈছোঁ নকৰিব। নতুন কৰা একো প্ৰয়োজনে নাই। যদি আপোনাৰ ফালৰ পৰা আপুনি ষ্ট্ৰংলি ফিল কৰে ঠিক আছে মই নতুন কৰিম, তেতিয়াহ'লে ন' প্ৰব্লেম, কৰিব পাৰে। আৰু মই নতুন একো নকৰিব বুলি যে ক'লোঁ, ইয়াৰ মতলব এইটো নহয় যে আপুনি একো নকৰিব। কি কৰিব লাগে মই কৈ দিম, একদম সহজভাৱে ক'ম, অকণমান বুজিবলৈ চেষ্টা কৰিব। আপুনি অকণমান পিছলৈ ঘূৰি চাব, আপোনাৰ অতীতত যেতিয়া 2023 বৰ্ষ আছিলে, আপুনি বহুত কিবা কিবি কাম কৰিম ভাবিছিলে, আৰু আপুনি ভাবিয়ে আছে কৰিম ভাবোঁতে 2023 পাৰ হৈ গ'ল, কিন্তু একো কৰাই নহ'লে, হয়নে বাৰু? তেনেকুৱা বহুত কাম আপোনাৰ পেণ্ডিং আছে, আৰু মোৰো হয়তো পেণ্ডিং আছে, নথকা নহয়। যিবিলাক কাম আপোনাৰ 2023ৰ পেণ্ডিং আছে, কৰিম বুলি ভাবি আছে, বাট আজিলৈকে কৰা হোৱা নাই, আপুনি সেইটো কামকে আকৌ আৰম্ভ কৰক। কিহৰ কাৰণে কৈছোঁ গম পাইছেনে? আপুনি যিটো কাম আগতে কৰিম বুলি ভাবিছিলে, সেই কামটোৰ বিষয়ে আপোনাৰ কিছু নলেজ আছে, আৰু সেই কামটোৰ বিষয়ে আপোনাৰ কিছু ইনফৰ্মেশ্যন আছে, আৰু সেই কামটো আপুনি কেনেকৈ কৰিব, কাৰ লগত কৰিব, কেনেকুৱা ধৰণে কৰিব বিচাৰে, কোন ঠাইত কৰিব, সেই সকলোখিনি হয়তো আপুনি প্লানিঙো কৰিছে, আৰু কেনেকৈ কৰিবলৈ সহজ হ'ব সেইটো বিষয়ত ধৰো আপুনি অলপ হ'লেও ইনকুৱাৰীও কৰিছে। তো মোটামুটি সেই কামটোৰ বিষয়ে আপোনাৰ যথেষ্টখিনি নলেজ আছে। তো যদি আপুনি সেইটো কাম কৰে, যিটো কাম আগতে পেণ্ডিং এৰি আহিছে, তো সফলতা পোৱাৰ চান্সেছ 98% আছে আৰু মানে দেই। সেইকাৰণে কৈছোঁ আপুনি আগতে যিটো কাম পেণ্ডিং আছে সেইটো কামকে কৰিলে বেছি ভাল হয়। আকৌ যদি আপুনি নতুন কিবা এটা কৰিব বিচাৰে, আকৌ আপুনি কামটোৰ বিষয়ে ভাবিব, আকৌ প্লানিং কৰিব, আকৌ তাক ইনকুৱাৰী কৰিব, আকৌ গোটেইটো ছেটআপ কৰিব, সময়ো লাগিব, কষ্টও বেছি হ'ব, মানে কৈছোঁ নহয় ঢেৰ কিবা কিবি হ'ব। যদি পাৰে আকৌ আগৰ পেণ্ডিং কামবিলাককে আৰম্ভ কৰক, সোনকালে সফল হ'ব পাৰিব। আৰু সফল যদি নহয়, কমচে কম এপ্লাই কৰিব, কৰাৰ পিছত গমটো পাব যে প্ৰব্লেম কি হ'ব, কেনেকুৱা কি অসুবিধা আহিব পাৰে, নতুন কিবা শিকিবলৈ নিশ্চয় পাৰিব। তো আজিলৈ এইটো ভিডিঅ' ইমানতে আহিছোঁ। বাই বাই।